everyone, good morning. আশা কৰোঁ সকলো ভালে আছে. I am Parishmita Medhi. Please subscribe to my channel. আজি মই বিয়া খাবলৈ যাম. আজি মোৰ ফ্ৰেণ্ডৰ বিয়া. So ভাবিলোঁ vlog এটাকে কৰি লওঁ. আপোনালোককো দেখাওঁ মই কেনেদৰে ৰেডি হওঁ, কেনেদৰে মেকআপ কৰোঁ. Actually মই ইমান মেকআপ নকৰোঁ. Then also অলপ. So let's start the video. তো আমি এতিয়া গৈ আছোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰত আৰু তাতে গৈ পিনে মানে ৰেডি হ'ম. একচুৱেলি মোৰ ঘৰটো মানে বহুত বেছি দূৰ হৈ যায়, চ' অলপ যাব প্ৰব্লেম হৈ যায়. তো সেইটো কাৰণে মই এতিয়া মোৰ ফ্ৰেণ্ডৰ ঘৰত যাম. তো তাইৰ ঘৰত গৈ পিনে আমি ৰেডি হ'ম. ৰেডি হৈ পিনে মানে আমি বিয়া খাবলৈ যাম. এতিয়া মই গৈ আছোঁ মোৰ ভাইটিৰ লগত আৰু সি বহুত বেছি স্পীডত চলাইছে বাইকখন. মোৰ ফোনটো পৰি যাব, চব থৈ দিওঁ. মই এতিয়া আহি পালোঁ মোৰ লগৰজনীৰ ঘৰ. আমি ইয়াতে এতিয়া ৰেডি হ'ম. ৰেডি হৈ আমি যাম বিয়া খাবলৈ. জেগাটো ইমান ধুনীয়া, পথাৰ, ফটোশ্বুট কৰিবলৈ ভাল. জেগাটো বহুত ভাল. এইজনী মোৰ লগৰজনী. এইটো হৈছে স্পট. হাই 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 হাই. অ'কে, মই এতিয়া মোৰ হাফ মেকআপ ডান. তেনেকৈ মই কৈছিলোঁৱেই যে মই মেকআপ বেছি নকৰোঁ, তো অকণমানে কৰিছোঁ আৰু. অ'কে, মই ফাইনেলি এতিয়া ৰেডি হৈ গ'লোঁ. যিহেতু মই কৈছিলোঁৱেই মই বেছি মেকআপ নকৰোঁ, চ' ইমানো মেকআপ কৰা নাই. এইজনী নিকিতা, মোৰ লগৰজনী. তাই মানে ওলাই হোৱাই নাই, মানে ইমানে মেকআপ কৰিছে মানে ওলাই হোৱাই নাই. এয়া মা ফুৰিবলৈ যায়. সেইটো দাদাই লাজ কৰিছে আৰু. অ'কে, আমি এতিয়া আছোঁ বিয়া ঘৰত. এইজনী নিকিতা. বাহিৰত একচুৱেলি বহুত বেছি ভিৰ. দৰা ঘৰ আহি পাইছেহি. বহুত সোনকালে দৰা ঘৰে ছোৱালীক লৈ যাব, 6টা বজাতে লৈ যাব, বহুত বেছি সোনকাল. কৰোণা যিহেতু COVID-19 প্ৰট'কলছ ফ'ল' কৰি বিয়াখন পতা হৈছে. বাহিৰত বহুত ভিৰ হৈ আছে. ভিৰ হৈ থকাৰ কাৰণে আমি মানে ভিতৰত বহি আছোঁ. কইনা বহি আছে বাহিৰত. তাতে কইনাৰ ওচৰত আছে মানুহ, সেইকাৰণে আমি ভিতৰতে বহি আছোঁ আৰু. সেয়াই আৰু বিয়া খালোঁ. খানাটো ভালে হৈছিলে. ফাইনেলি মই এতিয়া আহি পালোঁ ঘৰ. ফ্ৰেছ হ'লোঁ. বহুত বেছি টায়াৰ্ড হৈ গৈছোঁ আৰু স্পেচিয়েলি মানে মই খোপা বান্ধি গৈছিলোঁ আৰু মই মানে চুলি বান্ধি থাকিব নোৱাৰোঁ. চ' মানে মোৰ মাথা ইমানেই বিষালে. মই আহোঁতে মানে ৰাস্তাতে মই চুলি খুলি পেলাইছোঁ. কি কৈ আছিলোঁ? মই একচুৱেলি মানে মই চুলি বান্ধি থাকিব নোৱাৰোঁ. তো আজি মই যিহেতু খোপা বান্ধি গৈছিলোঁ, তো মই ৰাস্তাত আহি থাকোঁতেই মানে মই চুলিখিনি খুলি পেলাইছোঁ আৰু ইমানেই মোৰ মাথা বিষাইছে. এতিয়াও মোৰ বহুত বেছি মাথা বিষাইছে. আজি ভালেই লাগিলে বাৰু
এনজয় কৰিলোঁ বাৰু কিন্তু আজি যিহেতু মানে গাড়ী চাড়ী ইমান নাই ছানডে হয় আৰু ইলেকশ্যনৰ ৰিজাল্টছো দিছে তো সেইটো কাৰণে মানে গাড়ী চাড়ী অলপ কম চলিছে তো মানে সেইটো কাৰণে অলপ গাড়ী টাড়ী মানে নাপালোঁ আৰু কষ্ট হ'ল গাড়ী পোৱাত আহোঁতে এখন বাছত আহিলোঁ তো বাছত আহি আৰু মানে টাউনৰ পৰা মোক ভাইটিয়ে লৈ আহিলে তাক কৈ দিলোঁ আৰু মোক লৈ যাবলৈ লগৰজনী গুচি গ'ল ঘৰ চ' ফাইনেলি আহি পালোঁ এতিয়া ফ্ৰেছ হ'লোঁ ভালকৈ এতিয়া মই শুম অকণমান মোৰ বহুত বেছি মাথা বিষাইছে চ' যিহেতু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় আৰু মানে জাষ্ট এটা ষ্টেপ লৈছোঁ আৰু কৰিব পাৰিম বুলি মই ইমানটা মানে এইবোৰ নকৰোঁ আৰু মোৰ মন নাযায় বাট ষ্টিল এতিয়া ঘৰতে বহি আছোঁ তো যিহেতু মানে তো ভাবিলোঁ আৰু যে নাই ভ্লগিঙকে কৰোঁচোন ভাল লাগে বা লাজ লাগে মানে মোৰ মানুহৰ আগত এনেকৈ ভিডিঅ' কৰিবলৈ ফটো চটো মাৰিব মোৰ লাজ লাগে মানুহৰ আগত স্পেচিয়েলি অকলে থাকিলে একো নাই চ' মানে ট্ৰাই কৰিছোঁ তেনেহ'লেও মানে আজি বিয়াটো মই ভিডিঅ'বোৰ কৰিব বহুত লাজ লাগিছে মোৰ মই লগৰজনীক কৈছোঁ মানে তই কৰ না তই ভিডিঅ' কৰ না মানে বাট যিহেতু ফাৰ্ষ্ট ভিডিঅ' চ' মই অলপমান বেয়া পাইছোঁ বাট লাহে লাহে হেবিট হৈ যাব তো ভাল লাগিলে আজি কৰি চ' মোৰ কিবাকিবি ভুল হ'বও পাৰে যদি কিবাকিবি ভুল হয় মোৰ ব্লগটো দেন প্লিজ আপোনালোকে মোক শিকাই দিব কমেণ্ট ছেকশ্যনত কৈ দিব কি কি ভুল হৈছে মই শুধৰাব ট্ৰাই কৰিম নেক্সট ভিডিঅ'ত আই উইল ট্ৰাই মাই বেষ্ট যাতে আৰু ভাল ভাল ব্লগছ মই বনাই থাকিব পাৰোঁ আৰু যিহেতু নতুনকৈ এডিটিং শিকিছোঁ চ' ইমানটা ভালকৈ মই বনাব নোৱাৰিম চাগে কিন্তু লাহে লাহে মই পাৰি যাম ঠিক আছে আপোনালোকে যদি মোৰ ব্লগটো ভাল পালে দেন লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব অলৰেডি কৰিছে দেন থেংক ইউ ছ' মাছ আৰু যোনে যোনে নাই কৰা তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যি ভিডিঅ'জ আপলোড কৰোঁ আপোনালোকে তাৰ ন'টিফিকেশ্যনছ পাই যায় থেংক ইউ লাভ ইউ অল বাই বাই